ও মা ও তোমাক কি ইমান ফোন মেছেজ কৰি থাকিব লাগে নে একো ৰিপ্লাই নাই যে তোমাৰ মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম আৰে কি ধেমালি কৰি থাকা তুমি মই একো ধেমালি কৰা নাই সঁচাই কৈছো তুমি তুমি কি ধেমালি কৰি আছা ভাবি চাইছানে তুমি এবাৰ মই ধেমালি কৰা নাই সকলো ভাবি চিন্তি এই সিদ্ধান্ত লৈছো হ'ব দিয়া মই এতিয়া যাওঁ তুমিও ভালকৈ থাকা আৰু মোকো ভালকৈ থাকিব দিয়া কি কৰো এতিয়া এইবাৰো চব গম পালে নেকি কি হৈছে এইজনী আগতহে এইখনে মোক লাজত পেলাব পাৰিলে শুনাচোন শুনা না এইবাৰো মোক সঁচাকৈ এৰি থৈ গ'ল নেকি ফুৰিব যাম বুলি ভাবিছিলো হে এফালে গলেও যাক আৰু নাই নেকি দাদা ঐ দাদা দৰজাখন খোলচোন উঠিছনে তই দরজা খোলা আছে সোমায়া ইমান বেয়া গোন্ধাইছে পাতৰ গোন্ধহে ল'ম নে চিগাৰেটৰ গোন্ধহে ল'ম এইটো তোৰ পাতৰ গোন্ধটো সঁচাকে বৰ বেয়া দেই তো পাতৰ গোন্ধই ল'বলৈ আহিছ নেকি আচল কথাটো ক কি কথা ক'বলৈ আহিছ ঐ শুন না আজি যদি তোৰ একো কাম নাই আবেলি হ'লে মোক লৈ আহিবিচোন নাই নাই মই নোৱাৰিম দেই ভাঙিয়া মেলা প্ৰগ্ৰাম চাই গোটেই ৰাতিডাল টোপনি ক্ষতি হৈ আছে মই নোৱাৰিম দেই দিনটো শুমহে আজি যা যা এতিয়া অকলে যা পিছত ফোন কৰিবি আৰু এটা কথা আছে 500 টকা দে না ধেই 300 টকা আছেহে মোৰ তাত আৰু বৌৰা বোলে আবেলি ক'ৰবাত যাম বুলি কৈছে তাইক বা লৈ যাওঁতে কিমান টকা খৰচ হয় মই নোৱাৰিম দেই যা কামুৰি নাথাকিবি যা হ'ব দে নহ'লে বা আবেলি ফোন কৰি দিম আনিব যাব কিন্তু নাপাহৰিবি যা যা ঐ দৰজাখন মাৰি থৈ যাবি হ'ব দে তই শুই থাক এইবাৰো মোক সঁচাকৈ বাদ দিলে নেকি দিলেও দিয়ক দে কিনো মোক কি ডাল দিছে তথাপিও মই তাৰ লগত আবেলি আবেলি ওলাই যাব পাৰো যতিনেই ভাল সিটো মোক বহুত কিবা কিবি দিছে এই ফোনটোও সি দিয়া আৰুতো বহুত কিবা কিবি দিছে কাপোৰ কানি গহনা কিমান যে কি দিছে নহয় সি মোক হেল্ল'
কি কৰি আছা? মই তোমাৰ কথাকে ভাবি আছিলো জানানে আৰু তুমি ফোন কৰিছা মোক হয় নেকি? কি ভাবি আছা? কোৱা না। এই পাছত কম দিয়া কোৱা না এতিয়া। পাছত কম দিয়া এইবোৰ কথা ৰাতি পাতিম এতিয়া কথা এটা কওঁ শুনাচোন আজি মানে মেম এগৰাকী বাৰ্থডে আছিল চ' মেমক দিবলৈ ভাল গিফ্ট এটা লৈ আহিবাচোন হ'ব বাৰু, তোমাকো কিবা লাগিব নেকি? তুমি যে ইমান ভাল আই লাইক ইউ ছ' মাছ হ'ব দিয়া এতিয়া ৰাখিছোঁ দেই মোৰ মানে বহুত কাম আছে পিছত ফোন কৰিম বাই হেল্ল' 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 কটাই গ'ল। কলগুটি, ঐ কলগুটি, ক'ত মৰিলিও এইটো? সাপে খোৱাটো চালা, গিলখন খুলি দে, ইমাৰ্জেঞ্চি যাব লাগে মই। খুলি দিছোঁ দিয়ক। হাই নিকু মেমৰ বাৰ্থডেত নোযোৱা নেকি যাম তুমি নোযোৱা নেকি যাম মোৰ মানে বস্তু এটা আনিব লগা আছে যোৱা নহ'লে অ'কে দিয়া লগ পাম যোৱা যোৱা হাই ৰন্দা হাই তুমি দিব্যৰ ভণ্টি নহয় জানো? হয় কিন্তু মই আপোনাক চিনি পোৱা নাই মই তোমাৰ দাদাৰ ভাল বন্ধু। ক'ৰবালৈ যোৱা নেকি? যাওঁ মেম এগৰাকীৰ বাৰ্থডে আছে তোমাৰ অসমীয়া মেমৰ ঘৰলৈ নেকি? হয় ব'লা নহ'লে মোৰ লগতে ওলোৱা। নালাগে দিয়ক দাদা একো নহয় ব'লা। দিব্যৰ ভণ্টি মানে মোৰো ভণ্টি দিয়াচোন। ঠিক আছে বাৰু অলপ ৰ'বা হে। লৈও যায় আকৌ 2 মিনিট ৰখিবও দিয়ে ঐ ক'ত আছ? হাতীৰ ওচৰতে আছো আজি পাই গ'লো। হয় নেকি তহঁত জেগালৈ যা। ঠিক আছে দাদা যেনেদৰে কৈছিলোঁ তাইক আজি তেনেকৈ মায়াৰ জালত ফচাব লাগিব। চিন্তা কৰিব নালাগে আপুনি আহি যাওক বহা। ভালেই হ'ল দে বাইকত যাবলৈ পালোঁ আৰে তহঁতে ক'ত আছ বে এই মই ঘৰতে আছো মাল ৰেডি আছে নে নাই ৰেডি কৰি থৈছে ইহঁতে আৰে ইয়াত মই ৰখি আছোহি আজি বোলে কেলা নতুন মাল তই কেলা ইমান হুলস্থুল কৰিব নালাগে মোক ঘৰৰ পৰা উঠাই লৈ যাহি গৈছোঁ ৰ ওলাই আহ বাটলৈ ওলাই আহ মই 2 মিনিটত ৰেডি তই আহ ঠিক আছে হ'ব দে শব্দত মোৰ মাথো আছে উচুপনি অচিন বাটত আবদ্ধ হেৰাই গলো নিজে আজি বতাহটোৰে মোৰ